Hi guys, welcome to AD Vlogs. আৰু আজি আমাৰ এইটো কি ফাৰ্ষ্ট ব্লগ আৰু আমি চেনেলটো ষ্টাৰ্ট কৰিছোঁ। আমি ভাবিছোঁ আমি এইটো চেনেলত আমাৰ দুজনৰ ভিডিঅ' দিম, ব্লগিং বা গেমছ তেনেকুৱা ধৰণৰ অলপ এণ্টাৰটেইনিং ভিডিঅ' দিম বুলি ভাবিছোঁ। চ' আপোনালোকে ছাপোৰ্ট কৰিব। চ' আজি 15 আগষ্ট আৰু আজি আমি আমাৰ ফাৰ্ষ্ট ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আমাৰ ইউটিউব চেনেলৰ কাৰণে। তো এতিয়া আমি ওলাই আহিছোঁ, আমি ভাবিছোঁ দীঘলী পুখুৰীৰ ফালে যাম 15 আগষ্ট বুলি এনে সৰুকৈ ৰাইডত। চ' চাই থাকক, আপোনালোকক দেখাই আছোঁ। আমি দীঘলী পুখুৰী আহি পাইছোঁ আৰু ইয়াতে বহুত মানুহ একদম দুৰ্গা পূজা যেন লাগি আছে। চাব নেকি দেখাই আছোঁ। ইয়াতে ইমান মানুহ কোনোফালে একো যাব নোৱাৰি। এনেকেই মানুহৰ মাজত আমি ভাবিছিলোঁ আমি ইয়াতে ষ্ট্ৰীট ফুড খাম বুলি কেনে, বাট দোকানবোৰত বহুত মানুহ, একো ক'তো জেগাই নাই। তোমাক দিলে নে নাই? আমাৰ মষ্ট ইণ্টেলিজেণ্ট গাই স্কুটি পাৰ্ক কৰিছে, বাট চাবি তাতেই থৈ আহিছে। এতিয়া আমি আধা ৰাস্তাৰ পৰা আকৌ ঘূৰি আহিছোঁ চাবি ল'ব।
এই কেনেকুৱা লাগে Oh my god! Wow! মজা খাবা নেকি তুমি খাবা বুনিয়া এতিয়া আমাৰ চিকেন পকৰা আহিলে গৰম কিন্তু মই অকলে খাম তাই নাখায় কি লৈছা তুমি এইটো চফটি আমাৰ পণ্ডিতে লৈছে মই লৈছো কুলপি তোমাৰ আৰু মোৰ তোমাৰ চফটি চফটিতকে টেষ্টি আছে মজা এইটো আজিলৈ আমাৰ ভিডিঅ'টো আমি ইয়াতে আজি চেছ কৰোঁ কাৰণ ইমান খাছ নহয় ভিডিঅ'টো আমি যিখিনি পাৰিছোঁ ট্ৰাই কৰিছোঁ আজি ডে 1 হয় আপোনালোকে ছাপোৰ্ট কৰক লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আমি আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ আনি থাকিম আজিলৈ এইখিনিয়ে বাই